ট্ৰেইনিং ভিডিঅ' চলি আছে তো আজি এটা মানে একদম প্ৰক্ৰিয়া কৰি খাম তো পানী ললোঁ জাৰত ঠিক আছে বহুত ইনষ্টাগ্ৰামত বহুত ট্ৰেইনিং চলি আছে তো মই এতিয়া এই বস্তুটো কৰি চাম কেনেকুৱা হয় দেখাত প্ৰথমে পানী দিলোঁ আৰু এটা মোবাইল লাগিব নহয় কৃষ্ণ মোবাইলটো দিয়াচোন তোমাক এনেকৈ ফুলকৈ পানী ফেলিছোঁ কৃষ্ণ লাইটটো মোবাইলত দেখি লাইট জ্বলাই ল'ব লাগিব তো মোবাইল আৰু এটা মোবাইল আনিছোঁ তো মোবাইলৰ লাইটৰ ওপৰত এই গ্লাছটো এনেকুৱাকৈ থাকিব সমাজত থাকিব তো বহুত মানে ট্ৰেইনিং চলি আছে তো বাপৰে বাপ চকুত ধৰিছে দেই লাইটটো ইয়াৰ ওপৰত হালি দিয়া যাব ঠিক আছে এইটো লৈছোঁ হালধি পেকেট নাৰায়ণ এইটো বহুত মানে ট্ৰেইনিঙত চলি আছে এইটো এতিয়া তাতে মই এবাৰ ট্ৰাই কৰি চাওঁ মানে বস্তুটো দেখাত কেনেকুৱা মানে ঠিক আছে তো আমাক কেমেৰামেনক ক'ম যে লাইটটো অলপ ভালদৰে ধৰিবৰ কাৰণে তো এইপিনে মই ঢালিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে মই ঢালিছোঁ অ' মাই গড চ' ইমেজিং খুব সুন্দৰ তো আৰু অলপ দি দিওঁ দেখাত কেনেকুৱা হয় ঠিক আছে চাওক গাইছ কেনেকুৱা লাগিছে ভিডিঅ'টো মোৰ ইমান এটা ঠিক নালাগিলে ঠিক আছে তো এবাৰ এক্সপেৰিমেণ্ট কৰিম মানে স্প্ৰাইটৰ লগত স্প্ৰাইট দিলে মানে কেনেকুৱা হ'ব ঠিক আছে তো এবাৰ এই পানীখিনি মানে পেলাই আনে এটা স্প্ৰাইট লৈ আহিম হাফ লিটাৰ স্প্ৰাইট লৈ আহিনে এটা গিলাছৰ ওপৰত স্প্ৰাইটখিনি ঢালি দিম আৰু তাৰ ওপৰত হালধি ঢালি দিম ঠিক আছে আহিলোঁ এটা স্প্ৰাইট আৰু এটা গ্লাছ আৰু লগতে হালধি তো এইটোৰ লগত এটা এক্সপেৰিমেণ্ট কৰিম তো দেখাত কেনেকুৱা হৈ যায় তো এইটো প্ৰথমত কৰিছিলোঁ হালধি আৰু পানীৰ সৈতে ঠিক আছে তো এতিয়া বৰ্তমান হ'ব স্প্ৰাইটৰ সৈতে স্প্ৰাইটটো হাৱাত মানে উৰি আছে গ্লাছটো চৰি ফাইনেলি আমি এতিয়া স্প্ৰাইট ঢালিলোঁ স্প্ৰাইটটো ঢালিলোঁ এনেকুৱাকৈ পূৰা চেণ্টাৰত থ'ব লাগিব ঠিক আছে এইখিনিতো কেনেকুৱা হ'ব নাজানো বাৰু ঠিক আছে এতিয়া তাত অলপ হালধি ঢালি দিম দেখাত কেনেকুৱা হ'ব অ' মাই গড কি হ'ল এনেকুৱা গাইজ এইটোৰ লগত নহয় কিন্তু স্প্ৰাইটৰ লগত নহয় গাইজ